নমস্কাৰ মই কংগনা গগৈ মোৰ আনটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু ৰাইজ গৰম কেনেকুৱা পৰিছে আমাৰ ইয়াত পুৰা ফটাফটি হৈ গৈছে 3 দিন ধৰি এনেকুৱা লেতেৰা গৰম পৰিছে মানে অৱস্থা নাইকিয়া হৈ গৈছে ক'ত থাকোঁ ক'ত নাথাকোঁ লাগিছে আৰু এনেও আমাৰ ঘৰটো বহুত বেছি গৰম মাথা বিষাই গৈছে আৰু অলপ দেৰি মোবাইল চাবলৈ মই পকাতে মানে পৰি আছিলোঁ হ'লেও ইমান গৰম হৈছে আৰু মোবাইল চাই মোৰ চকু দেখিছে একদম পুৰা ফুলি গ'লে বহুত মোবাইল চাই ফুলিলে মইতো টোপনি যোৱা নাই এনেকৈ পৰি মোবাইল চাই থাকোঁ মোৰ মাথা বিষাই যায় আৰু চ' এতিয়া আজি মানে ব্লগটো এনেই ষ্টাৰ্ট কৰিলোঁ আৰু বহুত ব্লগ বনাবলৈ মন গৈ আছে বহুত দিন বনোৱা নাই আৰু আজি মই আৰু মা যাম বজাৰ কৰিবলৈ মানে ভাদ মাহ যিহেতু এতিয়া চলি আছে কাইলৈ আমাৰ শৰাই দিব নামঘৰত তো আজি নামঘৰত বজাৰ কৰিবলৈ যাম শৰাই বস্তু আনিবলৈ যাম সেয়াই ব্লগটো চাই যাওক আৰু এই ব্লগটো মই কেইবাদিনৰো ব্লগ লগাই দিম আৰু কেইবাদিনৰো নলগাওঁ আজি আৰু কাইলৈতো লগাম এতিয়া প্ৰথমতে যাওঁ বলক আমি বজাৰ কৰি আহোঁগৈ আৰু বজাৰ কৰিবলৈ যাওঁ আৰু মই আপোনাৰ নিয়াকৈ যাওঁ অবভিয়াছলি নহ'ব লৈ যাম তাৰপাছত মোৰ ভাগৰ যিটো কেকৰ মেচিন আছিলে ব্লেণ্ডাৰটো মানে মোৰ ভাগৰ ব্লেণ্ডাৰটো বেয়া হৈ গ'ল বেয়া হৈ যাম মানে কি সেইটো চলি আছে কিন্তু ক্ৰীমবোৰ ভালকৈ ব্লেণ্ড নহৈছে মানে যেনেকৈ ফুলিব লাগে ভালকৈ মানে সেনেকুৱা ফুলা নাই তো সেইটো মানে দোকান এখনত দেখাই আনিম লগতে আৰু বজাৰো কৰিম তো কেইবাটাও কাম আছে সেইখিনি একেবাৰে কৰি মেলি আহিম এণ্ড ইয়া লেটছ গ' মোৰ লগতে আপোনালোককো লৈ যাম লেটছ গ' আমি ৰেডি হৈ গ'লোঁ এয়া মই ৰেডি হৈছোঁ গৰমত মানে মই চুলি দুডালমান কাটি লৈছোঁ ষ্টাইলতে মাৰি তাৰপাছত এইকেইডাল এতিয়া গৰমত উলিয়াবলৈ মন যোৱা নাই সেইকাৰণে পুৰা ক্লিপ মাৰি লৈছোঁ আৰু ক্লিপ পিছে নাপালে ইয়াৰ দুডাল মাৰি লৈছোঁ ফটোৱা নিচিনাকৈ এণ্ড মা ওলাইছে নালাগে চেণ্ডেল দেখাই নাই গাইজ এতিয়া ওলাই আহিলোঁ আমি আৰু আমাৰ লগত আজি মানে আমি দুজনী যাম ইয়াৰ পৰা তাৰপিছত আপাও আহিব আপা ঘৰৰ পৰা আহিব মানে আমি ঘৰত আৰামকৈ দিম তো মামীয়ে দিব আপায়ে দিব বৰমা সকলোৱে চবেই মিলি দিব এতিয়াও ৰ'দ দিয়া আছে 4টা বাজিলে যেনে এতিয়াও ৰ'দ দি আছে আৰু আপাও আহিব আমি দুজনী ইয়াত যাম আপাও ৰেডি আহিলেই তেওঁ দুটামান বেলেগ কাম আছিলে সেইকেইটা কৰিলে তাৰপাছত আমি ওলাইছোঁহে এতিয়া গাইজ আমি BMW গৈ আছোঁ আমাৰ মই বস্তু লোৱা নাই আকৌ মাহঁতেহে লৈ আছে মই জাষ্ট ষ্টাইল মাৰি তাতে ৰখি আছোঁ আৰু আপোনালোকক ভাবিছোঁ মই অকণমান এনেকৈ এস্থেটিক শ্বুট এটা কৰোঁ বুলি কিন্তু নাই নোৱাৰিলোঁ মানে মোবাইলটো ৰখি নাথাকে তাৰপিছত মই ওলালে মাহঁত দূৰলৈ গৈ আছে তাৰপৰা এনেকৈ অকণমান মই নিজকে অলপ দেখালোঁ আৰু এস্থেটিক শ্বুট কাৰণে গৈ আৰু চৰহি হোকে ইয়াৰ মাহঁতে পূৰা বস্তু লৈ আছে হেৰি দাম মাৰি মেলি আৰু আমাৰ নাজিৰাত বস্তু বহুত দাম ফল মূলৰতো ক'বই নালাগে জুই যেন দাম মানে এতিয়া চবতে এনেও বস্তু বাঢ়ি যায় কিন্তু আমাৰ নাজিৰাত আৰু দুগুণ বাঢ়ি গৈছে মানে সেয়া বজাৰ কৰি পেলি মানে চব বজাৰ হোৱাগৈ নাই অকল ফল মূলৰ বজাৰ হ'ল তাৰপিছত ওচৰতে বহি আছিলে আকৌ এখন বাণিজ্য মেলা আমাৰ নাজিৰাত কেনেকুৱা বাণিজ্য মেলা হয় ইখনৰ পাছত সিখন হৈয়ে থাকে যেতিয়া তেতিয়া তাৰপিছত ভাবিলোঁ চাই যাওঁ কি কিনো বস্তু আহিছে বুলি এনেও জানেই আৰু ছোৱালী মানুহৰ মন এইবিলাক মণিহাৰী দোকানত পৰিলে আৰু চকু নাযায় বস্তুবোৰ বৰ ধুনীয়া আহিছে কিন্তু মানে গোটেইবোৰ দোকান বহাই নাই নতুনকৈ আৰম্ভ হৈছেহে তাৰপিছত দিছেনে বস্তু ভাল আহিছে চায়ো ভাল লাগে আৰু দুডালমানৰ দাম দৰো মাৰিলোঁ চেইন এনেকৈ বৰ ধুনীয়া লাগিছিলে কিন্তু দাম কেনেকুৱা দাম কি ক'ম মানে এই চেইনকেইডাল দেখিছেনে এডালতে 800-900 টকা ক'লে তাৰপাছত কিন্তু ভাল লাগিছিলে আমাৰ এই চেইনকেইডাল তাৰপাছত ওলাই মেলি মই এয়া খালোঁ মিল্কশ্বেক খাই আছোঁ গৰমত পূৰা একো কথা চথা ক'ব পৰা নাই আৰু তাত কাৰণ টাউনৰ পাছত আৰু কৈ থাকিলে অলপ লাজ লাগে তাৰপিছত আমি হোটেলত সোমালোঁ মানে হোটেলত সোমাই মেলি এয়া মিঠাই দেখিছেনে কেনেকুৱা ৰকম মিঠাই দেখিয়ে লোভ লাগি যায় মিঠাই কিনি মেলি আৰু ইয়াত দেখিছেনে আমাৰ বজাৰ কৰি মেলি মানে সন্ধিয়া হৈ গ'লগৈ তাৰপিছত সোমালৈ আমাৰ ডেইলি বজাৰ হয় ডেইলি বজাৰত এইবিলাক দুটামান বস্তু আছিলে সেয়া কিনিলোঁ হাই গাইজ
বজাৰৰ পৰা অহাৰ পিছত ভিডিঅ' নকৰিলোঁ কাৰণ বহুত বেছি ভাগৰ লাগিলে আৰু গৰমে অৱস্থা বেয়া কৰি দিলে কাৰণ গৰমৰ কথাটো জানিছেই আৰু মই আহি ভিডিঅ' নবনালোঁ কিন্তু মই আহি খানা বনালোঁ আৰু খানা কি বনালোঁ আজি বিৰিয়ানী একদম চিম্পল ষ্টাইল একদম চিম্পল মানে আধা ঘণ্টাতে হৈ গৈছে নেকি অকণমান মেৰিনেট কৰোঁতে টাইম লাগিছে বাৰু বস্তুটো কুকাৰত দি আছে আধা ঘণ্টাতে হৈ গৈছে তো আজি মই একদম চিম্পল ষ্টাইল বিৰিয়ানী বনালোঁ আপোনালোকক দেখাম দাদা দেখিছেনে কিমান ধুনীয়া মাই গড গোন্ধটো পালত একদম মুখত ভাত লাগি গৈছে শিৱগিলি কৈছোঁকে খোৱা নাই আমি মই বনাই মেলি আজৰি হৈ দিছোঁ এয়া বিৰিয়ানী আপোনালোকে যদি এই বিৰিয়ানীৰ ৰেচিপি বিচাৰে তেন্তে মোক কমেণ্টত জনাব মই ইয়াৰ ৰেচিপি লৈ আহিম বহুত ইজি হয় আপোনাৰ কাৰণ আমাৰ বিৰিয়ানী খাবলৈ মন গৈ থাকে নকৰে যেতিয়া কিন্তু মানে এনেকুৱা হয় হেৰি বিৰিয়ানী মানে ডাইৰেক্ট মানে চচত বনালে অকণমান বস্তু টান হৈ গ'ল আৰু দীঘল টান হৈ যায় আৰু মানে অকণমান প্ৰচেছটো দীঘলীয়া হয় কিন্তু প্ৰেছাৰ কুকাৰত বনালে একদম আধা ঘণ্টাত হৈ যাব মানে একদম বিৰিয়ানী আপোনালোকে ঘৰতে সহজে বনাই খাব পাৰিব ৰেচিপি যদি বিচাৰে কমেণ্টত জনাব One eternity later. হাই গাইজ আমি নামঘৰলৈ যাবলৈ ৰেডি হৈ গ'লোঁ মই কালি কৈছিলোঁ আপোনালোকক যে আজি আমি ভাদবাহৰ নামঘৰ শৰাই দিবলৈ যাম তো এয়া ৰেডি হ'লোঁ মা অলৰেডি গ'লেই ৰাতিপুৱাই কিন্তু আমি ভণ্টি অহালৈ ৰখি থাকিলোঁ ভণ্টি এতিয়া পাইছেহি কলেজৰ পৰা 2টা বাজি গ'ল 2:30 বাজিবলৈ হ'ল চাগে মায়ে আমাক 2টা বজাত যাবলৈ কৈছিলে কিন্তু মানে ভণ্টিটো 2টাত পাইছেহি ন সোনকালে যাবলৈ কৈছিলে আৰু আমি এতিয়ালৈকে যাবই পৰা নাই মই ৰেডি হৈ গ'লোঁ ভণ্টি হৈ আছে তাৰপিছত আমি যাম লেটছ গো হাই গাইজ আমি ৰেডি এয়া হ'লোঁ ওলাই আহিলোঁ ঘৰৰ পৰা ভণ্টি এজনী ভণ্টিও আহিছে বেয়া ৰ'দ দিছে আমি এতিয়া গাড়ী পাইম নে নাপাম নাজানো দেই দুপৰীয়াখন যাম বোলো লেটছ গো বেটেৰী গ'লেই আমাৰ আকৌ প্ৰিন্সে এনেকুৱা চুৰিছে গাইজ আপোনালোকক একেবাৰে আমি আমাৰ গাড়ীখনৰ পৰা নামি পিনি লগ পাম দেই ৱাও ধুনীয়া বতাহ দিছে গাইজ বাই বাই অলপ পাছত লগ পাম হাই গাইজ আমি এতিয়া গৈ আছোঁ আমাৰ বেটেৰীত আমাৰ বেটেৰী নহয় মানে আমাৰ বেটেৰী ধৰকচোন যেতিয়ালৈকে আমি উঠি আছোঁ আমি পালোহি বেটেৰীত আহিলোঁ আধাবাত আৰু আধাবাত আমি কি কয় সেইখন জিঅ'ত আহিলোঁ সেয়া দেখাব নোৱাৰিলোঁ কাৰণ বহুত বেয়া পৰিস্থিতিত উঠি আহিছোঁ মই নিজেই ফোন কৰোঁ হৈ আহিছোঁ ভালেও আহিলোঁ একদম এতিয়া ধুনীয়া ধুনীয়া ৰাস্তাৰে আমি খোজকাঢ়ি গৈ আছোঁ আমাৰ গাঁৱতে ৰাস্তা দিছোঁ একদম ধুনীয়া এই সেউজীয়া পৰিৱেশ ইমান ধুনীয়া বতাহ মাৰিছে আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ মায়ে ফোন কৰিছে যে ইমান দেৰি নাই অহা কি কৰি আছা কিন্তু আমি গৈ আছোঁ এতিয়া বাই নামঘৰত লগ পাওঁ আপোনালোকক একেবাৰে মই তেতিয়া কিন্তু কথা কৈ নাথাকোঁ কাৰণ মই লাজ লাগে মোৰ লাজ লাগে মানুহ আগত মই কথা কৈ দিলে জাষ্ট মই ক্লিপ লৈ আহিম তাৰপিছত মই চবাই দি দিম বাই গাইজ মই এনেকুৱা কেলে ব্লগ কৰিছোঁ জানেনে কাৰণ ইমান ধুনীয়া দেখিছে ৰুই থোৱা আছে একদম গোটেই সেউজীয়া নীলা আকাশো মেঘৰ কি ধুনীয়া দৃশ্য টাউনত থাকিলে একো দেখিবলৈ নাপায় অলপ দেৰি গোপিনীসকলে লোৱা নাম শুনি এয়া আমি চাহ বনাবলৈ আহিলোঁ এয়া মই অকৰামুকৰে লাগি আছোঁ মানে কি হ'ল আগতে মই পাকঘৰলৈ আহি পোৱা নাই নামঘৰৰ এয়া আহিলোঁ প্ৰথম আহিছোঁ আজি চাহ বনাবলৈ আহিছোঁ যিহেতু শৰাই আমাৰ ঘৰৰ পৰাই দিছে সেইকাৰণে আমাকজনীকে ক'লে চাহ বনাবলৈ গোপিনীসকলৰ কাৰণে চাহ তাহ বনাই মেলি আজৰি হৈ আমাৰ নাম সামৰিলেই নাম মানে কি শৰাই সামৰিলে তাৰপিছত এয়া আশীৰ্বাদ দি আছে আৰু এয়া আমাৰ প্ৰসাদ ভাগ কৰি দিলে সকলোৱে প্ৰসাদ খাই আছে খাই বৈ আজৰি হৈ বহুত ভাল লাগিলে নাম শুনিলোঁ চাহ বনালোঁ সকলো কাৰণে মানে ভাল লাগিলে আৰু আজি